হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া DIY আৰু আপোনালোকে কেনেদৰে কাৰ্ডবৰ্ড বক্সৰ পৰা এটা ধুনীয়া অৰ্গেনাইজাৰ বনাব পাৰিব তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু এটা আইডিয়া পাব। তেতিয়াহ'লে আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ এটা ক্লথ অৰ্গেনাইজাৰ আৰু মই লৈ লৈছোঁ এটা কাৰ্ডবৰ্ড বক্স। আপোনালোকে যিকোনো ধৰণৰ কাৰ্ডবৰ্ড বক্স ল'ব পাৰে। মোৰ ওচৰত থকা ৰেক্টেংগুল বক্সটোকে লৈছোঁ। এতিয়া বক্সটোৰ ছাইডৰ পাৰ্টকেইটা কাটি ল'ম। এতিয়া মই লৈছোঁ মোৰ এটা পুৰণা নাইটি। কাপোৰটো ডাঠ হয় অকণমান, গেঞ্জি মেটেৰিয়েলৰ। আৰু এতিয়া কাৰ্ডবৰ্ড বক্সটো জোখ কৰি ল'ম এনেদৰে কিমানটো ছাইজত লাগিব কাটিবলৈ। আপোনালোকে কাপোৰটোৰ জোখ লৈও কাটিব পাৰে। জোখটো ভালদৰে চাবৰ কাৰণে এতিয়া কাপোৰ টুকুৰা বক্সটোত সুমুৱাই লৈছোঁ। নাইটিটোৰ যিহেতু দুইটা ছাইড চিলাই থোৱাই আছে, সেইকাৰণে আমি ডাইৰেক্ট সুমুৱাই দিব পাৰিছোঁ এতিয়া নিচিলোৱাকৈয়ে। কাপোৰ টুকুৰা ল'লে আমি চিলাই ল'ব লাগিব প্ৰথমে। আৰু এয়া চাওক, এতিয়া নাইটিটোৰ কাপোৰ টুকুৰা খুব ধুনীয়াকৈ ফিটিং হৈ গৈছে বক্সটোৰ লগত। আৰু যিহেতু অকণমান গেঞ্জি মেটেৰিয়েল হয়, সেইকাৰণে মিলাবলৈ সুবিধা হৈছে আৰু পূৰা ফিটিং হৈ গৈছে। আৰু আপোনালোকে চাব, যদি কাপোৰৰ টুকুৰাটো ফিটিং হৈ নাযায় বক্সটোত, তেতিয়াহ'লে চিলাই দিব লাগিব। আৰু এতিয়া মোৰ এইটো চিলাবলৈ দৰকাৰ হোৱা নাই, খুব ধুনীয়াকৈ ফিটিং হৈ গৈছে। আৰু এনেধৰণৰ অৰ্গেনাইজাৰবোৰ বনালে কাপোৰটো যদি ফিট নহয় তেতিয়াহ'লে দেখিবলৈ ভাল নালাগিব। সেইকাৰণে লগালে কাপোৰটো একেবাৰে ফিট কৰি লগাব লাগিব। আৰু যদি কেনেবাকৈ ঢিলা হৈ থাকে তেতিয়াহ'লে চিলাই মাৰি ল'ব লাগিব তাত। এতিয়া মই বেক ছাইডটো প্ৰথমে ঠিক কৰি লওঁ। এইফালে ফিটিং হৈ গ'ল। আৰু বেক ছাইডটোত আপোনালোকে ফেভিকলো লগাব পাৰে। আৰু মোৰ ওচৰত যিহেতু গ্লু গান আছিলে, সেইকাৰণে মই গ্লু গানকে ইউজ কৰিছোঁ। আৰু গ্লু গান বা ফেভিকল লগোৱাৰ সময়ত কাপোৰ টুকুৰা সদায় টানি টানি লগাব লাগে, নহ'লে কুচমুচ খাই থাকিলে দেখিবলৈ ভাল নালাগে। আৰু কৰ্নাৰবোৰো ভালকৈ মিলাব লাগে। এতিয়া বক্সটোৰ ভিতৰত লগাবৰ কাৰণে বাকী থকা কাপোৰ টুকুৰাৰ পৰাই আগৰটো জোখতে কাটি লৈছোঁ। আৰু আপোনালোকে মন কৰিলে বেলেগ কাপোৰো লগাব পাৰে। কাপোৰ টুকুৰা প্লেইন বা প্ৰিণ্টেড যিকোনো ছাইডতে লগাব পাৰি। এতিয়া প্ৰথমে ইয়াত চিলাই এটা মাৰি ল'ব লাগিব এটা ছাইডত। আপোনালোকে হাতেৰেও মাৰিব পাৰে। মোৰ ওচৰত যিহেতু মেচিনটো আছিলে তাতে মাৰি দিছোঁ চিলাইটো।
এতিয়া কাপোৰ টুকুৰা চিলাই মৰা ছাইডটো তলফালে ৰাখি এনেদৰে ফিটিং কৰি দিব লাগে। আৰু এই ছাইডকেইটাত মই ফল্ড কৰি দিছোঁ, ফল্ড কৰিলেও ধুনীয়াকৈ ফিটিং হৈ আছে। আপোনালোকে চিলাইও মাৰি দিব পাৰে। আৰু এইটো ৱাছেবলো হয়, ভিতৰৰ কাপোৰটো উলিয়াই আনি আপোনালোকে ধুবও পাৰিব। আৰু এয়া ধুনীয়া ক্লথ অৰ্গেনাইজাৰ এটা ৰেডি হৈ গ'ল অৰ্ডিনেৰী কাৰ্ডবৰ্ড বক্সৰ পৰা। আৰু আপোনালোকেও বনাব পাৰিব এনেদৰে, খুবেই সহজ বনাবলৈ। একো খৰচ নকৰাকৈয়ে একেবাৰে জিৰ' কষ্টত বনাব পাৰিব। আৰু বনাবলৈও বেছি সময় নালাগে, খুব বেছি আধা ঘণ্টা। আৰু আপোনালোকে যিকোনো কাপোৰ ইয়াত অৰ্গেনাইজ কৰি ৰাখিব পাৰিব আৰু বিচাৰিবলৈও সহজ হ'ব। আৰু এনেদৰে অৰ্গেনাইজ কৰি আপোনালোকে ৱাৰ্ড্ৰবতো ৰাখিব পাৰে ধুনীয়াকৈ। আৰু মোৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আশা কৰোঁ অলপ হ'লেও আপোনালোকৰ উপকাৰত আহিলে বা আপোনালোকে কিবা এটা আইডিয়া পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে মোৰ ভিডিঅ', আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগবাঢ়িবলৈ যেন আপোনালোকে উৎসাহ যোগায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।